এটা বাঘ তেজৰ গোন্ধ পালে যেনেকুৱা হিংস্ৰ হয়, তাতকৈ 100 গুণ বেছি এজন মানুহ টকাৰ গোন্ধ পালে হিংস্ৰ হয়। জীৱনত সুখী হোৱাৰ সিক্ৰেট কি জানে? কেতিয়াও কাৰো কথা গাত নলগাব। আপোনাৰ পাছফালে আপোনাৰ বেয়া গুণ মানুহে এই 3টা কাৰণত কয়। 1. যেতিয়া তেওঁলোক আপোনাৰ স্থানত উঠিব নোৱাৰে। 2. আপোনাৰ যি আছে তেওঁলোকৰ হয়তো সেইবোৰ নাই। আৰু 3. তেওঁলোক আপোনাৰ দৰে হ'ব বিচাৰে কিন্তু হ'ব নোৱাৰে। এই পৃথিৱীৰ নিয়ম বৰ অদ্ভুত। যাৰ টকা আছে তাৰ মন নাই, আৰু যাৰ মন আছে তাৰ টকা নাই। যদি জীৱনৰ প্ৰয়োজনত নিজকে সলনি কৰিবলগীয়া হয়, তেতিয়া সেইটোৱে কৰক। হয়তো অলপ কষ্ট হ'ব, কিন্তু যি আপোনাৰ মূল্য বুজি নাপায় তাৰ অপেক্ষাত নাথাকিব। যিসকলে বেছি কথা কয় তেওঁলোকৰ মাজত ঝামেলা কম থাকে, কিন্তু তেওঁলোক ঝামেলাত বেছি পৰে। বৰষুণৰ সময়ত চৰাইবোৰ কৰবাত না কৰবাত আশ্ৰয় বিচাৰি পায়, কিন্তু ঈগল মেঘৰ ওপৰত উঠি বৰষুণক এৰাই চলে। সেই বিপদ অহাৰ আগতে সকলো সেফটি লৈ ৰাখক, যাতে বিপদৰ বৰষুণে আপোনাক একোই কৰিব নোৱাৰে। কাৰোবাক মনৰ ক্ষত স্থানটো দেখুৱাব নালাগে, কাৰণ মানুহৰ ওচৰত মলম নাথাকিলেও কটাঘাত দিবলৈ নিমখ কিন্তু সকলোৰে ঘৰে ঘৰে থাকে। জীৱনটো চলাবলৈ নিজৰ বাট নিজেই তৈয়াৰ কৰি ল'ব লাগিব, তাত কোনেও আপোনাক সহায় নকৰে। আচলতে বাস্তৱ জীৱনটো বৰ কঠিন। অতিৰিক্ত বিশ্বাস কাকো কৰিব নালাগে, কাকো অতিৰিক্ত ভাল পাব নালাগে, অতিৰিক্ত কাৰোবাৰ পৰা আশাও কৰিব নালাগে, কাৰণ এই অতিৰিক্ত শব্দটোৱে এদিন আপোনাক বহুত বেছি কষ্ট দিব। কিন্তু এজন যাক অন্ধভাৱে ভাল পালে কেতিয়াও পৰাজিত নহ'ব, যাক অন্ধভাৱে বিশ্বাস কৰিলেও কেতিয়াও প্ৰতাৰিত নহ'ব, সেইজন হৈছে ঈশ্বৰ। মানুহ হেৰাই গ'লে বিচাৰি পোৱা যায়, কিন্তু পৰিৱৰ্তন হ'লে তাক আগৰ দৰে কেতিয়াও বিচাৰি পোৱা নাযায়। য'ত আপোনাৰ গুৰুত্ব নাই, য'ত আপোনাৰ কথাৰ কোনো মূল্য নাই, তাত নোযোৱাই ভাল। সেইটো কাৰোবাৰ ঘৰ হওক বা কাৰোবাৰ মন। কাৰোবাক কন্দুৱাই কেতিয়াও সুখী হোৱা নাযায়, কাৰোবাক ঠগায়ো ভালে থকা নাযায়, কাৰণ মানুহে যেনেকুৱা কৰ্ম কৰে ঠিক তেনেকুৱাই ফল পায়। বুদ্ধিমান মানুহে কেতিয়াও প্ৰতিশোধ নলয়, তেওঁলোক কেৱল সঠিক সময়ৰ অপেক্ষা কৰে, আৰু তেওঁলোক কি কৰি আছে সেইবোৰ খুব ভাল কৰি জানে। সন্মান কৰা ভাল, কিন্তু সিমানেই কৰা যাতে নিজৰ আত্মসন্মান বজাই থাকে। গুৰুত্ব দিয়া ভাল, কিন্তু সিমানেই দিয়া যাতে নিজৰ যোগ্যতা সৰু হৈ নাযায়। চুপচাপ থকা মানুহক কেতিয়াও দুৰ্বল বুলি ভাবা ঠিক নহয়, কাৰণ তেনে লোক ভদ্ৰতা জানে বাবেই চুপচাপ থাকে, আৰু এইটো তেওঁলোকৰ পাৰিবাৰিক শিক্ষা। মন ভাল থাকিলে প্ৰতিটো বস্তুৱেই ভাল লাগে, কিন্তু মন বেয়া থাকিলে ভালটোও বেয়া লাগে, আৰু এইটোৱেই প্ৰকৃতিৰ নিয়ম। সেই মনটো ভালে ৰাখিবলৈ চেষ্টা কৰিব। যি মানুহে অলপতে সুখী হয়, সেই মানুহটো সামান্য আঘাত পালে বহুত কষ্ট পায়। এজন বেয়া ছাত্ৰ এজন দক্ষ শিক্ষকৰ পৰা যিমান শিকিব পাৰে, তাতকৈ বেছি শিক্ষা এজন ভাল ছাত্ৰ এজন সাধাৰণ শিক্ষকৰ পৰা শিকিব পাৰে। সেয়ে শিক্ষক ডাঙৰ কথা নহয়, আপোনাৰ শিকাৰ ক্ষমতা বা আগ্ৰহ কিমান আছে সেইটোৱেই ডাঙৰ কথা। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব, আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই আহিছোঁ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে সুস্থ থাকক, সুখী থাকক। ধন্যবাদ। জয় অসম।